মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু মই আজি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ লেছ এম্ব্ৰইডাৰী ভিডিঅ' মানে আজিকালি পুৰা ট্ৰেণ্ডিঙত চলি আছে নহয় লেছ এম্ব্ৰইডাৰীটো আৰু লেছ এম্ব্ৰইডাৰী ভিডিঅ'খিনি মই 3-4মান কাপোৰ কৰিছিলোঁ অলৰেডি সেইখিনি মোৰ মানে চেল হ'ল আৰু নতুনকৈ আকৌ পুনৰ মানে সেই একে ডিজাইন একে মানে তেনেকুৱা কালাৰ লৈ পেলাই কিছুমান অৰ্ডাৰ আহিছিলে আৰু সেইকেইযোৰ মানে মই ভিডিঅ'টো কৰি ৰাখিছিলোঁ গতিকে চাই লওক কেনেকুৱা ডিজাইনত কৰিছিলোঁ আৰু আগৰখিনি বাৰু ভিডিঅ' কৰি থকা নহ'ল আচলতে ভিডিঅ' কৰি থাকিলে এযোৰ কাপোৰ বনাওঁতে বহুত টাইম লাগি যায় কিন্তু আমি লৰালৰিকৈ কাপোৰযোৰ উলিয়াই দিব লাগে সেইকাৰণে মানে সোনকালে কৰি পেলাই কেনেকৈ দিব পাৰোঁ তাৰ চেষ্টা কৰোঁ আৰু মানে আগতীয়াকৈ যিহেতু পে'মেণ্টটো কৰি দিয়া হয় গতিকে বেছি দিন ৰখাই থাকিবলৈ দিগদাৰ হয় মানে ভুল বুজাবুজি হ'ব বুলি বেয়া লাগে সেইকাৰণে সোনকালে কৰি দি দিওঁ আৰু আজি দেখুৱাম আপোনালোকক সেই 3যোৰ কাপোৰ গতিকে চাই থকা গ'লে কাপোৰকেইযোৰ কেনেকুৱা লাগে কাপোৰকেইযোৰ ধুনীয়াকৈ মই আপোনালোকক মেলি দেখাম আৰু যদি কাৰোবাৰ কেনেকুৱা ডিজাইনৰ কাপোৰ লাগে স্ক্ৰীনত নাম্বাৰটো আছে আপোনালোকে কণ্টেক্ট কৰিব এনেকুৱা একে ডিজাইন আৰু আপোনালোকে যেনেকুৱা ডিজাইনো দিয়ে মই তেনেকুৱা ডিজাইনতো বনাই দিয়া হ'ব গতিকে আপোনালোকে চাই লওক কাপোৰকেইযোৰ এইযোৰ হৈছে একদম লাইট এটা পিংকত বনোৱা কাপোৰ হেণ্ডমেড মিক্স পাটৰ হয় আৰু এইযোৰ মোৰ দহি আধা বটা হৈ আছে বাৰু মানে ৰেডি টু ৱেৰ হয় দহি কৰা আছে আৰু ডিজাইনটো এইটো মানে আগচাই মানে এনেকৈ এটা চাদৰ এনেকৈ দিয়া আছে তাৰপিছতে গোটেই আঁচলটোত এনেকৈ তিনিটা দিয়া আছে তাৰপিছতে যিটো অংশ বুকুত পৰিব বুকুত মেলি ল'লেও আপোনালোকে এনেকৈ ল'ব পাৰিব বস্তুটো বুকুত মেলি ল'লে আপোনালোকে এনেকৈ ল'ব পাৰিব ধুনীয়াকৈ আৰু যদি আপোনালোকে কুচ দি পেলাইও লয় তথাপিতো আপোনালোকে ইয়াতো এটা ফুল দিয়া আছে এনেকৈ এইটো ডিজাইনতে আপোনালোকে ধুনীয়াকৈ ল'ব পাৰিব ইমান ধুনীয়া লাগিছে ন কাপোৰযোৰ বহুত লাইট কালাৰ হয় আৰু বহুত ধুনীয়া লাগিছে কাপোৰযোৰ দেখিবলৈ ৰিয়েলত বেছি ধুনীয়া লাগিছে মানে কুচ দি ল'লেও আপোনালোকে এইটো ধুনীয়াকৈ এটা কুচত পৰি যাব ধুনীয়াকৈ ওলাই থাকিব আৰু মেলি ল'লে আপোনালোকে চিন্তা কৰিব নালাগে একদম ধুনীয়াকৈ পৰি থাকিব আৰু তেনেকৈ আগকেইটাতো কেনেকৈ কৰিছোঁ দেখাই আছোঁ আগটোত এনেকৈ কৰিছোঁ এইফালে আৰু 3টা দিছোঁ এইফালে আৰু তেনেকৈ 3টা দি পেলাই আকৌ এইটো লাষ্টত এইটো আগত এনেকৈ দি দিছোঁ বৰ ধুনীয়া লাগিছে কাপোৰযোৰ আৰু মেখেলাখনটো আৰু ধুনীয়া মেখেলাখন আৰু হেভি হয় মেখেলাখন দেখাই আছোঁ কালাৰটো যে একদম বিৰাট ধুনীয়া লাগিছে মেখেলাখনটো বহুত ধুনীয়া লাগিছে বহুত ভাল লাগিছে মেখেলাখনত মাত্ৰ এপাহে দিছোঁ কিন্তু হেভিকৈ দিছোঁ মেখেলাখনৰ ফুল চাব মেখেলাখনত ফুল দিছোঁ এনেকৈ দিছোঁ লগত একদম গ্লাছৰ মিৰৰ ডিজাইন কৰা হৈছে এইখিনি দেখিছেনে গ্লাছৰ আৰু যিটো বুকুত দিছোঁ ফুল সেইটোতো মিৰৰ ডিজাইন কৰিছোঁ আৰু যিটো আঁচলত পৰিব সেইটো মিৰৰ ডিজাইন কৰিছোঁ এইখিনি দেখিছেনে মানে মেখেলাখন ধুনীয়াকৈ এনেকৈ পৰিব এনেকৈ হৈ থাকিব খুব ধুনীয়া লাগিব দেখিবলৈ এইটো ডিজাইন এইখন আছে আৰু ইয়াৰ ব্লাউজৰ পিছো আছে ব্লাউজৰ পিছটো চিলোৱা নাই চিলাব নালাগে বুলি কৈছে ইয়াৰ দহিটো মানে এনেকৈ মিলাই দিছোঁ দহিটো দিছোঁ আপোনাৰ ক'লা ফুল আছে ক'লা বগা আছে ৰঙা আছে এনেকৈ দহিটো দি দিছোঁ তাৰপিছতে দেখাম নেক্সটযোৰ যিযোৰ কৰিছোঁ লেছ এম্ব্ৰইডাৰী সেইযোৰ দেখাই আছোঁ দহি ইয়াত দেখিছে এইযোৰ হ'ল ব্লেকত আৰু এইযোৰ দহি কৰিছোঁ আপোনাৰ স্কাই ব্লু আৰু অৰেঞ্জ এই দুটা কালাৰে কৰিছোঁ আৰু এইখন চাদৰ হয় এইখনৰ আকৌ ডিজাইনটো অকণমান বেলেগ এইখনৰ আচলত মানে যিটো বুকুত পৰিব সেইটোৱে ডাঙৰকৈ দিয়া আছে বাকী যিটো কুচত পৰিব সেইটো কুচত দিয়া নাই বাৰু মানে যিটো ডিজাইন দিছে তেনেকৈ বনাই দিছোঁ এইটো আপোনালোকৰ কোনযোৰ ভাল লাগিছে কমেণ্ট কৰিব দেই এইটো ডিজাইনে যে পাব সেইটো কথা নহয় মানে ডিজাইন আপোনালোকে দিব পাৰিব আৰু মই ডিজাইনৰ মতে আপোনালোকে দিয়া মতে বনাই দিম আৰু আগটো তেনেকৈ দিছোঁ যিটো মানে এইটো কুচনিত পৰিব এইটো আগ আৰু এটা যিটো এনেকৈ ৰুমালৰ এনেকৈ এইটো ষ্টাইলত ল'ব ন এইটো ধুনীয়াকৈ কৰি থাকিব আৰু মেখেলাখনতো এটা ডিজাইনে দিছোঁ মেখেলাখন চাব ৰ'ব চাদৰখন এইখন কেনেকুৱা লাগিছে জনাব আৰু কালাৰ কম্বিনেশ্যনটো মিলিছেনে নাই সেইটো জনাব দেই নেক্সট কৰিছোঁ এইখন মেখেলাখন এইযোৰ হেণ্ডমেডে হয় মেখেলাখনটো এনেকৈ দিছোঁ মই এটা ফুল দিছোঁ এটাকে ফুল দিছোঁ কিন্তু হেভি হৈছে ফুলটো মানে ওপৰত আৰু দিয়া নাই আৰু কাপোৰটো ডাঠ আছে এইটো ইমান পাতল নহয়
তাৰপিছতে নেক্সটযোৰ যিযোৰ স্কাই ব্লু আছিলে সেইযোৰ মই দেখাই আছোঁ। এইযোৰ আকৌ আউট অফ ডিজাইনটো বেলেগ। এইটো মই নিজে মইনা সাজি দিছিলোঁ। এইটো মানে আগত এনেকৈ দিছিলোঁ, মানে ডালৰ নিচিনাকৈ ফুলৰ ডালত লাগি থকা নিচিনাকৈ। ইয়াতো মিৰৰ ডিজাইন কৰা হৈছে, দেখিছেনে? এইটো মিৰৰ ডিজাইন কৰিছোঁ। ইয়াতো দহি দিছোঁ ক'লা, বগা, আলু হালধীয়া আৰু ৰঙা, দেখিছেনে? আৰু এইটো তেনেকৈ বুকুত ডিজাইন দিয়া নাই, যিহেতু পোজ দি পিন্ধিব বুলি কৈছিলে সেইকাৰণে। এইটো দিছোঁ এনেকৈ, এইটো ডিজাইন দিছোঁ। আৰু আগকেইটাত কিন্তু হেভি দিয়া আছে, আগকেইটাত এনেকৈ দিয়া আছে। এইটো আগত এনেকৈ, এইটো আগত এনেকৈ, আৰু ই দুটা আগতো মানে চেম টু চেম তেনেকৈ কৰা আছে। আৰু মেখেলাখন দেখাই আছোঁ। মেখেলাখন চিম্পুল, মেখেলাখন ইমান হেভি নহয়। মেখেলাখনত ওপৰতে দিয়া আছে, এনেকৈ দিয়া আছে মেখেলাখনত ফেব্ৰিকৰ কোনো মানে হেৰি কৰা নাই আৰু গ্লাছ দিয়া নাই। প্ৰাইচ লৈ মানে বস্তুবিলাক কৰা হয়। গতিকে আপোনালোকৰ ইয়াৰ ভিতৰত কোনযোৰ মানে চইচ কৰিছে আপোনালোকে জনাব। আৰু এইকেইযোৰ বাৰু চেল অলৰেডি, গতিকে আপোনালোকক যদি কাৰোবাক লাগে চেম টু চেম ডিজাইন কালাৰ মই তেনেকৈ বনাই দিয়া হ'ব। গতিকে স্ক্ৰীনশ্বট ল'ব আৰু হোৱাটছএপ কৰিব। তেতিয়াহ'লে আহিছোঁ, আকৌ লগ পাম পুনৰ নতুন ভিডিঅ' লাগে।